নগাঁও হৈছে ভাৰতৰ অসমৰ দ্বিতীয় বৃহত্তম সুন্দৰ চহৰ। ই অসমৰ সৰ্ববৃহৎ জিলা। ই মধ্য অসম সংমণ্ডলৰ মুখ্য কাৰ্যালয়। ই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। ৰাজ্যৰ ৰাজধানী দিছপুৰ গুৱাহাটীৰ পৰা 120 কিলোমিটাৰ পূবে আৰু বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 55 কিলোমিটাৰ দূৰত্বত অৱস্থিত। নগাঁও হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, প্ৰণৱ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, বলীউডৰ গায়ক পাপন মহন্তৰ দৰে ইমানবোৰ মহান ব্যক্তিৰ জন্মস্থান। এই বিভাগটো প্ৰতাপ সিংহৰ দিনত 1611 চনত মোমাই তামুলী বৰবৰুৱাই কলং নদীৰ দুয়োপাৰত সংগঠিত কৰিছিল। গদাধৰ সিংহৰ দিনত ইয়াৰ বসতি সম্পূৰ্ণ হৈছিল। নগোৱান বৰফুকনৰ প্ৰশাসনৰ অধীনত আছিল। 1770 চনত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কছাৰীৰ আক্ৰমণত নগোৱাৰ পৰা 1310 জন সৈন্যই অংশ লৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ কলং নদী নগাঁৱৰ মাজেৰে বৈ গৈ এই প্ৰক্ৰিয়াত চহৰখনক দুটা সুকীয়া অঞ্চলত বিভক্ত কৰে। এটা হৈছে নগাঁও আৰু আনটো হৈছে শৈবৰগাঁও। নগাঁৱৰ উত্তৰ দিশত শোণিতপুৰ জিলা আৰু ব্ৰহ্মপুত্ৰ নদীৰ সীমাৰেখা আছে। দক্ষিণে ইয়াৰ সীমা পশ্চিম কাৰ্বি আংলং জিলা, ডিমা হাছাও আৰু হোজাই জিলা। পূবে ইয়াৰ সীমা কাৰ্বি আংলং জিলা আৰু গোলাঘাট জিলা, আনহাতে পশ্চিমে ইয়াৰ চুবুৰীয়া মৰিগাঁও জিলা। জিলাখনৰ মৰিকলং, পুতাকলং, হৰিভঙা, জোঙাল, বালাহু, সমগুৰি বিল, গটাংগা বিল, উৰিগাদং আৰু নৱভংগা আদি অঞ্চলকে ধৰি কেইবাটাও বিল, জলাশয় অঞ্চল আৰু জলাশয় আছে। এই জলাশয়সমূহ কলং আৰু কপিলী নদীৰ পূৰ্বৰ নলা। গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা নগাঁৱলৈ চলা বাছৰ খুব ভাল উপলব্ধতা, সময়ৰ নমনীয়তা আছে। গুৱাহাটী আৰু নগাঁৱৰ মাজত প্ৰচুৰ পৰিমাণে চৰকাৰী বেচৰকাৰী বাছ যাত্ৰা কৰে। গুৱাহাটীৰ পৰা প্ৰায় 120 কিলোমিটাৰ পূবে অৱস্থিত এই জিলাখনৰ গড় যাত্ৰা সময় 2 ঘণ্টা। নগাঁও যোৰহাটৰ পৰা 190 কিলোমিটাৰ আৰু তেজপুৰৰ পৰা 75 কিলোমিটাৰ দূৰত্বত। নগাঁৱলৈ সকলো প্ৰধান গন্তব্যস্থানৰ পৰা টেক্সি ভাড়াত উপলব্ধ। ৰেলৱে সম্পাদনা কৰা নগাঁও চহৰত দুটা ৰেল ষ্টেচন, এটা শৈবৰগাঁও অৰ্থাৎ ধিং গেট আৰু আনটো নগাঁৱত। নগাঁৱৰ পৰা প্ৰায় 28 কিলোমিটাৰ দূৰত্বত অৱস্থিত চাপৰমুখত নিকটতম ৰেল সংযোগস্থল আছে। বিমানবন্দৰ সম্পাদনাত নিকটতম বিমানবন্দৰ হৈছে তেজপুৰ বিমানবন্দৰ। নিকটতম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। 2011 চনৰ ভাৰতৰ লোকপ্ৰিয় অনুসৰি নগাঁও চহৰৰ জনসংখ্যা আছিল 1,55,889 জন, যাৰ বাবে ই অসমৰ নিম্নতম বৃহৎ চহৰ। জনসংখ্যা বহুলাংশে বৈষম্যপূৰ্ণ প্ৰকৃতিৰ। কাৰ্বি, তিৱা অৰ্থাৎ লালুং আদি জনজাতীয় জনগোষ্ঠীৰ লগতে খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহ চহৰখনৰ থলুৱা লোক। অসমীয়াই 70,039 জন, বাংলাত 33,978 জন, হিন্দীভাষী 15,926 জন আৰু 35,946 জনে আন ভাষা কয়। নগাঁও নগওঁ লোকসভা সমষ্টিৰ অংশ। বিজেপিৰ ৰূপক শৰ্মা বৰ্তমান নংগৌ বিধানসভা সমষ্টিৰ বিধায়ক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ বৰ্তমান নংগৌ লোকসভা সমষ্টিৰ সাংসদ। 19বিংশ শতিকাত মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউনৰ দৰে খ্ৰীষ্টান মিছনাৰীসকলে জিলাখনত প্ৰথমবাৰৰ বাবে আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল। অসমীয়া সাহিত্যৰ এজন প্ৰধান ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনে জীৱনৰ উন্নত অংশ নগাঁৱত কটায় আৰু অসমীয়া বুদ্ধিজীৱী গুণাভিৰাম বৰুৱাই প্ৰায় 2 দশক নগাঁৱত কাম কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা কবি, ঔপন্যাসিক আৰু সাহিত্যিক, যতীন বৰা অভিনেতা, লক্ষ্মীনন্দন বৰা ঔপন্যাসিক, মহিম বৰা সাহিত্যিক, ময়ূৰ বৰা সাহিত্যিক, ভাৰতৰত্ন গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, প্ৰদ্যুৎ বৰদলৈ প্ৰাক্তন কেবিনেট মন্ত্ৰী, নাওগং লোকসভা সমষ্টিৰ লোকসভা সাংসদ, হিমা দাস খেলুৱৈ, বীৰেন্দ্ৰনাথ দত্ত শিক্ষাবিদ, ভাষাবিদ, লেখক, পবিত্ৰ কুমাৰ ডেকা সাংবাদিক আৰু হাস্যৰসৰ লেখক, ৰশ্মি দেশাই অভিনেত্ৰী, দিগন্ত হাজৰিকা অভিনেতা, ৰাজনীতিবিদ, প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰকিবুল হুছেইন, খগেন মহন্ত গায়ক, প্ৰফুল্ল কুমাৰ মহন্ত ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পাপন গায়ক, সংগীতজ্ঞ, ভৱেন্দ্ৰনাথ শইকীয়া সাহিত্যিক, পৰিচালক আৰু সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সন্ত, পাৰবীন চুলতানা শাস্ত্ৰীয় গায়ক। নগাঁৱৰ বহুমুখী নুৰুল আমিন ষ্টেডিয়ামৰ নাম ক্ৰীড়াবিদ প্ৰয়াত নুৰুল আমিনৰ নামেৰে নামাকৰণ কৰা হৈছে।
ইয়াত প্ৰতি বছৰে বিখ্যাত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়, য'ত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বেছিভাগ দলেই অংশগ্ৰহণ কৰে। আন আন খেল যেনে ক্ৰিকেট, হকী, কাবাডী আদিও এই ষ্টেডিয়ামত খেলা হয় আৰু ইয়াত ক্ৰীড়া প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত হয়। ভাৰতীয় স্প্ৰিণ্টাৰ আৰু IAAF বিশ্ব 20 অনূৰ্ধ্ব চেম্পিয়নশ্বিপত ট্ৰেক ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিমা দাসৰ জন্ম হয় নগাঁৱৰ এখন চহৰ ধিঙত।